হয় ভাইটি ইমান দূৰৰ পৰা আহিছে কমচে কম 3 লিটাৰ তেল খাইছে 3 লিটাৰ তেলৰ দাম জানে আজিকালি আজি ফাইনেলি লগ পাই গলো দেই আৰু মই গুটি ভাই ব্লগিং চাই থাকো মানে হ'লে আৰু একদম মানে টেনচন নাথাকে 50 মান কৰি দিয়ক আৰু অৱশেষত আল্ট্ৰেশ্যন কৰা হৈ গ'ল মানে পাথৰটো শেষ হোৱাই নাই এইটো এইফালে চাওক আল্ট্ৰেশ্যন কৰা কাগজ চকলেট লৈ আনিছোঁ মোৰ ভাগিনজনীৰ কাৰণে খবৰ ভালনে বেয়া নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' গুটি ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মেইন ৰোডৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আমি গৈ আছোঁ চিলাপথাৰ আৰু চিলাপথাৰত কেলে গৈ আছোঁ জনাই দিছোঁ যিহেতু সেইদিনাখন আজি এমাহ মানে হ'ল আৰু মোৰ বেমাৰ হৈছিলে কিডনী ষ্ট'ন হৈছিলে আৰু তাকে আল্ট্ৰেশ্যন কৰি আহিছিলোঁ আৰু মানে কিবা এটা ডাউট লাগি আছে নিজকে সেইকাৰণে আজি আকৌ যাব ওলাইছোঁ চিলাপথাৰ মেডিকেললৈ আল্ট্ৰেশ্যন কৰিম আৰু ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ মেইন ৰোডৰ পৰা আৰু আমি প্ৰায় চিলাপথাৰ আহি পালো বুলি ক'ব লাগিব আৰু এতিয়া প্ৰায় 2 কিলোমিটাৰ মান আছে আমাৰ ঘৰৰ পৰা 40 কিলোমিটাৰ হয় আমি 38 কিলোমিটাৰ মান আহিয়ে গ'লো আৰু ভিডিঅ' কৰিম ভাবোতে মানে ভিডিঅ' কৰা হোৱাই নাই আৰু এনেকৈ আৰম্ভ কৰিছোঁ এতিয়া আৰু এইফালে আছে আমাৰ অবিনাশ দুইজনে আমি গৈ আছোঁ অবিনাশ হাই কৰি দিয়া হাই আৰু এতিয়া পামেই আৰু আমি অকণমান পাছত আহি পালো আমি ফাইনেলি চিলাপথাৰ টাউন আৰু এইফালে দেখিছে শ্ৰুতি মেডিকেয়াৰ আৰু প্ৰথমতে এডমিশ্যনটো কৰি ল'ব লাগিব যদি ভিডিঅ' কৰিব দিয়ে কৰিম অৱশেষত আল্ট্ৰেশ্যন কৰা হৈ গ'ল যিহেতু বহুত ৰখিলোঁ আৰু বহুত মানুহ আছিলে আৰু ভিতৰত মানে ভিডিঅ' কৰা এলাউড নাছিলে সেইকাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ আৰু মানে পাথৰটো শেষ হোৱাই নাই যিহেতু এইফালে চাওক আল্ট্ৰেশ্যন কৰা কাগজ আৰু এইফালে চাওক এইবাৰ 3.0 mm হৈছে যোৱাবাৰ মানে 4.2 mm আছিলে এইবাৰ অকণমান কমিলে আৰু এমাহ হৈছে আৰু ঔষধ খোৱা আৰু ঔষধ খালে যাব বুলি কৈছে আৰু তাকে মানে ডাউট লাগি আছিলে অকণমান বিগ হৈ আছিলে মানে আকৌ বেছিকৈ হৈছে নেকি বুলি আজি আল্ট্ৰেশ্যন কৰিলোঁ আৰু এতিয়া বাৰু ইমানখিনি টেনশ্যন লোৱা নাই হ'লেও মানে ঔষধ খাই থাকিবলৈ বহুত আমনি লাগে আৰু বহুতকেইটা ঔষধ খাব লাগে যিহেতু এতিয়া ধুনীয়াকৈ আল্ট্ৰেশ্যন কৰি ল'লোঁ আৰু এতিয়া মানে আমি দুলৰাজ দাসৰত যাম বুলি ভাবিছোঁ আৰু ফোন কৰিছিলোঁ ফোন কৰি এতিয়া ঘৰতে আছোঁ বুলি ক'লে এতিয়া দুলৰাজ দাসৰত যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া বলক তাত একেবাৰে গৈ লগ পাই আছোঁ বন্ধুসকল আমি আহি পাই গ'লোঁ দুলৰাজ দা ঘৰত আৰু ঘৰটো বিচাৰোঁতে অকণমান দেৰি লাগিলে বাৰু আৰু এইফালে চাওক ভালে খবৰ আৰু ঘৰ বিচাৰি ফাইনেলি পাই গ'লোঁ আৰু মানে অকণমান খেলি মেলি হ'ল আহোঁতে ৰাস্তাত তাৰপিছত আৰু দুলৰাজ দাক লগ পাম বুলি ভাবি আছিলোঁ আৰু আজি ফাইনেলি লগ পাই গ'লো দেই আৰু মই গুটি ভাই ব্লগিং চাই থাকো মানে গুগল এডচেন্স পিনো আহি গ'ল ল'ৰা আহিলে আৰু মানে তোমাৰ ছাবস্ক্ৰাইবাৰটো কিমান হ'লগে ছাবস্ক্ৰাইবাৰ 10,000 হ'ব আৰু অকণমান লাগে 50 মান হ'লে আৰু একদম মানে টেনশ্যন নাথাকে 50 মান কৰি দিয়ক আৰু 50 একেদিনাখন কৰিব নোৱাৰে লাহে লাহে কৰি থাকক আৰু তাকে এতিয়া ধুনীয়াকৈ বহিলোঁ আৰু এইফালে 90 দিলে আমাক চাহ ধুনীয়াকৈ লাল চাহ নালাগে বুলি কৈছিলোঁ হ'লেও মানে 90 ধান ৰুই আছিলে বোলে আহি পিনি হ'লেও বনাই দিলে ধুনীয়াকৈ আমি চাহ তাহ খাই ল'লোঁ আৰু যাব লাগিব বহুত দূৰ যাব লাগিব যে আৰু বৰষুণো আহি আছে আৰু খুব ভাল লাগিলে আৰু বহুত দেৰি থাকিলোঁ মানে 90 ধুনীয়াকৈ চাহ তাহ বনাই দিলে 10,000ৰো অধিক হৈ আছে এতিয়া আৰু যাতে 50,000 হয় 50,000 যেতিয়া ছাবস্ক্ৰাইবাৰ হৈ যায় মানে আৰু তেতিয়া মানে এজন ইউটিউবাৰ বুলি নকওঁ আৰু আমাৰ নিচিনা মানুহ এজনৰ মানে টেনশ্যন নাথাকে আৰু ধৰক 10,000 ভিউ মাৰিলেও মানে মনটো ভাল লাগে এটা ভিডিঅ'ত বহুত খৰচা হয় ভাইটি ইমান দূৰৰ পৰা আহিছে কমচে কম 3 লিটাৰ তেল খাইছে 3 লিটাৰ তেলৰ দাম জানে আজিকালি 300 টকা গোটাগুটি গৈ আছে আৰু এক্সট্ৰা খৰচা আছে আৰু সেইটো খৰচাৰ মানে এটা লাইক মাৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু কৰাসকলে আকৌ ছাবস্ক্ৰাইব কৰি দিব আনছাবস্ক্ৰাইব হৈ যাব আৰু সেইকাৰণে নকৰিব সেইটো ছাবস্ক্ৰাইব কৰি আগুৱাই যাবলৈ দিয়ক মানে আজিকালি এটা কথা আপডেট হৈছে কথা এটা ৰাইজে নখ জোকাৰিলে নৈ বয় আজিকালি যদি কোনোবাই যদি ছাবস্ক্ৰাইব কৰে আঙুলি দি কাৰোবাৰ জীৱন সলনি হয় আৰু সেয়েহে জীৱন সলনি কৰি দিয়ে ধন্যবাদ থাকিল আৰু যাব আমাৰ ফালেও ঠিক আছে কল কৰিলে হৈ গ'ল মানে চব ঘূৰাম আৰু এইফালে আৰু বাই বাই দেই নব বাই বাই দুলৰাজ দা ঘৰৰ পৰা ওলাই আহিলোঁ আৰু খুব ভাল লাগিলে কথা পাতি মানে মোবাইলত কথা পাতি আছিলোঁ কিন্তু ৰিয়েলত কথা পতা নাছিলোঁ সেইকাৰণে মাত ইমান ভালকৈ নোলালে আৰু ভিডিঅ'টো ইমান কথা চথা কোৱাবিলাকো ইমান ভাল নহ'ল মানে ওচৰৰে খুৰী এজনী বহি আছিলে মানে আজি প্ৰথম লগ পাইছোঁ সেইকাৰণে অকণমান লাজ লাগিলে আৰু এতিয়া ধুনীয়াকৈ ঘৰৰ অভিমুখে গৈ আছোঁ এইফালে অবিনাশ হৈছে আমাৰ অবিনাশ ভাল লাগিলে নে কওঁ মজা লাগিল বহুত বেছি ভাল লাগিলে আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু মানে ডিমুত সোমাই যাম বুলি ভাবিছোঁ আমাৰ বাৰ ঘৰত আৰু এতিয়া চাই থাকক এনেকৈ গৈ আছোঁ আজি বতৰটো খুব ধুনীয়া খুব ভাল লাগিছে গৈ আহি পালোঁ বাই ঘৰত আৰু এয়া চকলেট লৈ আনিছোঁ মোৰ ভাগিনজনীৰ কাৰণে খবৰ ভালনে বেয়া হা কিমান ভাল বেছি ভাল নেকি কি খোৱাবি মোক ভাত খোৱাবি নেকি
আমি আচলতে হোটেলত ভাত খোৱা নাই মানে পইচা পাতিও বহুত কম আৰু সেইকাৰণে বাই ঘৰত খাব আহিছো এতিয়া কৈছিলো নহয় ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই মানে অকল পানী খাইছিলো আৰু বাকী বাহিৰা বস্তু একো খোৱা নাই সেইকাৰণে এয়া ভাত দিছে আৰু এইফালে লোকেল কুকুৰা মাংস যোৱাকালিৰ বোলে অকমান আছিলে বোলে এটি হাঁচি হাঁচি খাইছে টাউনীয়া মানুহ আৰু এই মানে বহুত দিন হৈছিলে মাংস খোৱা নাই লোকেল মুৰ্গী খাব পাৰি বুলি কৈছে কম পৰিমাণে সেইকাৰণে এইফালে আছে বইল কিবা কিবি এতিয়া ধুনীয়াকে ভাতকেইটা খাই লম বুলি ভাবিছো আৰু অবিনাশ খা আৰু দেই ভালকে খা আকৌ লাজ নকৰিবি আজি প্ৰথমবাৰ আহিছে আমাৰ বাই ঘৰত আমাৰ ভাগিনজনী নামটো কৈ দিয়া আকৌ ধুনীয়াকে ভাতকেইটা খাই ললো আৰু মানে ভাত খোৱা কাৰণটো মানে সিহঁতৰ বোলে মটৰ কিবা বেয়া হৈ আছে মটৰ বেয়া হোৱাৰ কাৰণে ভাতকেইটা খাব দিয়া নিচিনা হ'ল আৰু এইফালে চাওক না কেইদিন হ'ল মটৰ চলা নাই 4 দিন হ'ল এতিয়ালৈকে বোলে মটৰ বেয়া হৈ আছে মানে এতিয়া মই ধুনীয়াকে চাই দিওঁ ভাতকেইটা খালো আৰু নিজৰে মানুহ বাই হয় আৰু ধেমালি কৰিছো বেয়া নাপাব আপোনালোকে এই মানে মটৰটো এনেকে দবালেও বোলে অন নহয় বোলে এতিয়া ধুনীয়াকে খুলি খালি চাই বনাই পিনি ইয়াৰ পৰা ওলাই থাকিম আৰু এইফালে চাওক তাৰকেইটা মানে শ্বট লাগি ছিঙি গৈছে আৰু বোলে এই মটৰটো বোলে কিমান বছৰ হ'ল গম পাই নে 15 বছৰ নে কিমান হ'ল বোলে আজিলৈকে খোলাই নাই আৰু এইফালে বিয়া হোৱাই 10 বছৰ হৈ গ'ল তাতে গম পাই আৰু চিপছ ইমান দিন নাচি গৈছে মানে একেবাৰে অৱস্থা নাই গোটেই এলান্ডু চিলান্ডু কি আৰু মানে এয়া চাওক ধুনীয়াকে লগাই দিলো এই ৰঙা লাইটটো জ্বলি গ'ল আৰু এতিয়া এনে কৰি দিলে মানে বাজিব হৈ গ'ল আৰু এইফালে আমাৰ ধুনীয়া কি কৰি আছা ভাত বনাই আছ নেকি মোৰ কাৰণে চব্জি বনাইছে নাই কি চব্জি শাক ধুনীয়াকে মটৰটো বনাই দিলো আৰু এতিয়া বেছি দেৰি নকৰো ওলাই থাকো আৰু ভণ্টি বাই বাই দেই বাই বাই